हेलो गाइस, কি খবৰ সকলোৰে? মই সিম্পি হন্দিকে আপোনালোকক মোৰ এটি নতুন ভিডিঅ'ৰ সৈতে সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আপোনালোক যিসকল ব্যক্তিয়ে মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে সেই সকল ব্যক্তিয়ে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে মোৰ আহিব লগা নতুন নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু যিসকল ব্যক্তিয়ে মোৰ চেনেলটো অলৰেডি সাবস্ক্ৰাইব কৰি থৈ দিছে সেই সকল ব্যক্তিক বহুত বহুত ধন্যবাদ। তেন্তে বলক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজি এটা গাজৰা বনাম আৰু এই গাজৰাটো মই আগতে কেতিয়াও বনাই পোৱা নাই। আজি ফাৰ্ষ্ট টাইমৰ বাবে ট্ৰাই কৰিম। মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু কেনেকেনো বনাওঁ চাই থাককচোন আপোনালোকে। গাজৰাটো বনাবলৈ লাগিব টিছ্যু পেপাৰ, তাৰপাছত কিবা ডাঠ ৰছী। মই ডাঠ ৰছী নাই কাৰণে ঊল লৈছোঁ, আপোনালোকে ল'ব পাৰে ঊল। তাৰপাছত এনেকৈ বেজী এটাত সুমুৱাই ল'ব লাগিব। মই এখন টিছ্যু পেপাৰ লৈ লৈছোঁ। টিছ্যু পেপাৰখন মই এনেকৈ মেলি দিছোঁ। আৰু আপোনালোকে টিছ্যু পেপাৰখন ভালদৰে এনেদৰে জাপি ল'ব যাতে বেকা বেকি হৈ নাযায়। বেকা বেকি হ'লে পাছলৈ অলপমান প্ৰব্লেম হয়। এনেদৰে সৰু কৰি ল'ব। এই ভিডিঅ'ত দেখুৱাৰ দৰে আপোনালোকে এনেদৰে কৰি ল'ব পাৰে সৰু সৰু। তাৰপাছত মই ইয়াত কাটি দিম। এনেদৰে কাটি লোৱাৰ পাছত আকৌ মই এখন সৰু কৰিম। আৰু এই টিছ্যু পেপাৰখন সৰু কৰি দিয়াৰ পাছত মই কাটিম এইখন অলপমান ভি শ্বেপত। ভি নহয় আৰু এইটো ইউ শ্বেপতো আপোনালোকে কাটি ল'ব পাৰে। তাৰপাছত কাটি লোৱাৰ পাছত এনেকৈ মেলি ল'ব। এনেদৰে মেলিবলৈ অলপমান প্ৰব্লেম হয়, ফাটি যাওঁ বুলি অলপ ভয়ো লাগে। এনেদৰে মেলি ল'ব। এনেদৰে মেলি ল'ব আপোনালোকে। তাৰপাছত এটা বেজীত মই ঊলডাল এনেদৰে ভৰাই লৈছোঁ আৰু গাঁঠি এটা দি লৈছোঁ যাতে টিছ্যু পেপাৰখিনি ইফালে পাৰ হৈ নাযায় গাঁঠিটোৰ ইফালে। আপোনালোকেও এনেকৈ দি ল'ব পাৰিব। আৰু মই এনেদৰে সৰু কৰি তাত এনেকৈ ভৰাই দিম বেজীটোৰ ভিতৰত। এনেদৰে এটা এটাকৈ আপোনালোকে বেজীটোৰ ভিতৰত টিছ্যু পেপাৰখিনি সুমুৱাই গৈ থাকিব সৰু সৰু কৰি। টিছ্যু পেপাৰৰ মূৰকেইটা যিমানে জোঙা জোঙা হয় সিমানে দেখিবলৈ ধুনীয়া লাগিব। আৰু আপোনালোকে ইটোৰ পিছত সিটো এনেকৈ দি গৈ থাকিব, সমানকৈ নিদিব, এটা ইফালে এটা সিফালে তেনেদৰে দি দি গৈ থাকিব। আৰু মই এনেদৰে দি গৈ আছোঁ এটাৰ পাছত এটা। আপোনালোকে এনেকৈ দি গৈ থাকিব ভিডিঅ'ত দেখুৱাৰ ধৰণে। আৰু বেছি টান নকৰিব, টান কৰিলে দেখিবলৈ বেয়া লাগিব। এইটো বনাই মোৰ আধাটো হৈছে। গোটেইডাল হ'লে মানে ভালেই লাগিব চাগে। মোৰ আধাটো হৈছে, চাই থাকক আপোনালোকে সম্পূৰ্ণ হ'লেনো কেনেকুৱা লাগে। আৰু এই গাজৰা ছোৱালী মানুহৰ কাৰণে খুবেই প্ৰয়োজন, বিশেষকৈ মোৰ কাৰণে। মোৰ চুলিখিনি যেতিয়া খোপা বান্ধো মোৰ গাজৰা নামাৰিলে ভাল নালাগে। আৰু এটা গাজৰা আজিকালি কিনিব গ'লে মানে 200-300 ভিতৰত নাপায়, তাতকৈ ওপৰতহে আছে। যিহেতু মই ইমান দামী গাজৰা কিনি পোৱা নাই সেইকাৰণে মই 200-300 ভিতৰতে বুলি কৈ দিছোঁ। আৰু যিহেতু এই গাজৰাটো বহুত কম খৰচতে, মই আপোনালোকক কৈছোঁ বেছি বস্তু দৰকাৰো নাই। চাই থাককচোন আপোনালোকে কেনেকুৱানো হয় মোৰ গাজৰাটো। এইটো সম্পূৰ্ণ হোৱাৰ পাছত ইয়াতে গাঁঠি এটা দি দিছোঁ যাতে টিছ্যু পেপাৰখিনি ওলাই নাহে। আৰু ইয়াতো গাঁঠি দি দিছোঁ। এইটো কাৰণে থোৱা হৈছে যিহেতু গাজৰাটো যেতিয়া চুলিত লগাব, চুলিত লগোৱাৰ পাছত গাঁঠি দিবৰ বাবে। মোৰ গাজৰা হৈ গ'ল। গাজৰাডাল দেখিবলৈ কেনেকুৱা লাগিছে প্লিজ মোক জনাব, আৰু আপোনালোকেও ট্ৰাই কৰি চাব পাৰে।
তেনেহ'লে মোৰ আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি গাজৰাটো ভাল পালে তেতিয়াহ'লে মোক কমেণ্টত জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ আহিম পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।